মায়ে খাং লৈ গৈ খৰি আনিব গৈছোঁ, ময়ো গৈছোঁ পিছে পিছে খৰি আনিব। মই নানো মানে এনে গৈ আছোঁ মোৰ বেটাৰ লগত। কিশোৰ এফালে চোৱাচোন, এফালে এফালে। আইতিয়াকত তাৰপৰা নেৰাই হৈছে। এইফালে গৈ আছোঁ আমি খৰি আনিব। এয়া চাওক মাহঁতৰ তিল খেতি, তিল এনেকৈ হয়। এয়া তিল হ'বৰে হৈছে আৰু 1.5 মাহ মান লাগিব তিল হ'বলে। গোটেই জংঘল আৰু তিল মিক্সে হৈ আছে। এয়া চাওক গৈ আছোঁ আমি, গৈয়ে পোৱা নাই এতিয়াও। এয়া আজি মানে সৰু খৰিয়ে লৈ যাব, বেছি ডাঙৰ নহয়। এই চাওক মঞ্জু মই নালো দামটো পয় মই এয়া মই কিন্তু এনে আহিছোঁ দেই, এনে বেটাৰ লগত খেলিব আহিছোঁ আৰু খেতিত ফুৰিব আহিছোঁ। এনে মাৰ লগত আহিছোঁ আৰু একো সহায়তো কৰি দিব নোৱাৰোঁ, তথাপিও আহিলোঁ আৰু লগতে। এইকেইটা বেছিয়ে ডিষ্টাৰ্ব দি আছে। এই চাওক কি ৰাস্তা, তথাপিও কৰিবলগীয়া হৈ যায়। দুখীয়া মানুহ কি কৰিব। এতিয়া আমি গৈ আছোঁ লাহে লাহে ঘৰতে। গৈয়ে পোৱা নাই আৰু গৈ পাম এতিয়া। গোটেই গছ গছনিৰে ভৰা, যিহেতু গাঁৱলীয়া অঞ্চল, ভাল লাগে কিবা এটা গছ গছনি দেখি। বা বেটাৰ এটা এতিয়াও মানে বেলি ডুবিবৰে হৈছে। মায়ে নিজৰ নাতিনক ঘূৰি ঘূৰি চাইছে আৰু। এয়া নদী সৰু সুৰাকে এটা। আগতে আমি এই নদীতে মাছ ধৰিছিলোঁ। এয়া গাঁৱত হা সেয়া ভাগৰে লাগিছে বেছি। অকণমান ছোৱালীজনীয়ে কিমান ডাঙৰ কলহ পানী লৈ গৈছে চাওঁ। লাহে লাহে ঘৰত আহি পালোঁ।
খৰি আনি আনি এই চাওক মায়ে খৰি আনি আনি ইয়াত জমা কৰি থৈছে। এই চাওক